ৰৌলক আমাৰ গোটেই মঞ্চত বহুত সযস্ৰ দৰ্শক আহিছে। ৰৌলক এটা গান গাবলৈ অনুৰোধ কৰিব পাৰোঁ নেকি? অকণমান চবৰে গাটো গৰম হৈছে, জুবিন গাৰ্গো গৰম হৈছে। চ' জুবিন গাৰ্গ গৰম হ'লে গানবোৰ আৰু মধুৰ হয়। মই ৰৌলক ৰৌল আই এম চ' চৰি এবাউট ইট। চ' ৰৌল যেতিয়া গৰম হৈছে অলপ আৰু দুটামান গান অনুৰোধ জনাইছোঁ। স্পেচিয়েল ৰিকুৱেষ্ট। ঠিক আছে, শ্যাম কানুর স্পেশাল রিকোয়েস্ট আছে। এতিয়া এবাৰ জুবিন গাৰ্গ হৈ গাওঁ। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমার ছবি ধরা ধীরা গোপনে আহি হিয়ার কোন মোক আচলতে পৰহিয়ে গান গাবলৈ মাতিছিলে ইয়ালৈ। তাৰপিছত অকণমান কিবা খেলি মেলি পালোঁ, গেটবিলাক চব তলা মৰা, কিবা খং উঠিলে গেটখনত গৰু এটা মাৰি পেলাই মই ঘূৰি গুচি গ'লোঁ, নাগালোঁ। চ' আৰু চিনেমাখনত মোৰ কেৰেক্টাৰটো তেনেকুৱাই, সি অন্ধ যদিও হি ইজ এগ্ৰেছিভ, হি ইজ এক্সেণ্ট্ৰিক। আৰু আমাৰ ৰাহুল গৌতম শৰ্মাই ষ্টৰিটো মোৰ স্ক্ৰীন প্লে সি লিখিছে, আৰু সি বদমাছে কি কৰিছে, মই জীৱনত বহুত ঘটনা ঘটাইছোঁ কিবা কিবি, সেইবোৰ চব লিখি দিছে চিনেমাখনত। চ' চালে